বন্ধুসকল এয়া চাওক তেজপুৰৰ দোলাবাৰী চাৰিআলি এক বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত এয়া মালবাহী ট্ৰাক এয়া নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত বাগৰি পৰে। সেয়া চাওক কাৰ্টুনৰ আপোনালোকক তলফালে গৈ দেখাম, আপোনালোকে চাব। এয়া আমি তলফালে আহিছোঁ। এয়া চাওক কাৰ্টুনৰ গাড়ী মালবাহী ট্ৰাক বান্ধি গৈছে, কিবা ইয়াত চেলাই আছিল নেকি, আপোনালোকে চাব পাৰিছে। অৱস্থা চাওক, ৰাতি প্ৰায় 1-2টা মানত পাল্টি গৈছে। চাওক নিয়ন্ত্ৰণ হেৰুৱাই এতিয়ালৈকে মই খবৰ পোৱা নাই, আহত হৈছোঁ মানে মই খবৰ পোৱা নাই, তথাপি আপোনালোকক দেখাই আছোঁ। চাওক কাৰ্টুন এয়া চাওক, এতিয়াও মাল আছে ইয়াৰ ভিতৰত। সরকারি চালান बताया चक्कर में हाँ। गाड़ी कहाँ से हमको आपको तो पेट जम गया। कितने बजे एक्सीडेंट हुआ था? लगा रही है रात कितने बजे? 11 बजे में और कौन सी 3 बजे में। और जितने गाड़ी चाप लिया जब अपने बताने के लिए आप ड्राइवर थे, कुछ नहीं आपको? तो देखिए यहाँ पे ट्रक